Hey guys, welcome back to my YouTube channel. তো আজি হৈছে লক্ষী পূজা আৰু একো চিনি পোৱা নাই গাইছ আন্ধাৰে মুন্ধাৰে বাহত তলে তলে যাই আছো এতিয়া আমি লক্ষী পূজা চাবলৈ আৰু প্ৰথম যেহেতু আজি আৰু থিয়েটাৰো আছে গাইছ ইয়াতে ৰাস্তিলক নাই কি থিয়েটাৰ আছে আৰু এতিয়া আমি বাহত তলৰ ৰাস্তাৰে লাহে লাহে গৈ আছো লক্ষী পূজা চাবলৈ গাইছ আপোনালোকৰ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আপোনালোকৰ নিশ্চয় ভাল লাগিব এই ভিডিঅ'টো গতিকে আপোনালোক চাই থাকক গাইছ মই হলে একো দেখা পোৱা নাই দিয়ক গাইছ আপোনালোকক চাবা কৈছো কিন্তু গাইছ মই একো চাবা পাৰা নাই একো এইটো হৈছে গাইছ থিয়েটাৰৰ হলটো আৰু কালিৰ পৰা চাগে থিয়েটাৰ আৰম্ভ হ'ব ইয়াতে আৰু চাওক গাইছ এয়া হৈছে ৰাস্তাৰ কাষে লাইট দি থৈছে আৰু এইফালেও চাওক গাইছ এই সভাৰ খোলা সিপাৰে আছে আৰু মাজতে আছে এই নদীটো আৰু নদীটোৰ সিপাৰে গ'লে আমি এই সভাৰ খোলাখন পাম আৰু বলক গাইছ বেছি দেৰি নকৰোঁ না কি গাইছ এই বলক 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 শেষে হ'ব বলক বলক পূজাখন চাই লওঁ আমি লগৰ লগত আৰু ইয়াতে আছে ৰাষ্ট্ৰীয় থিয়েটাৰ আৰু এনেকৈ আমি সোমাই আহিলোঁ পূজাৰ থলীলৈ আৰু পূজাৰ থলীলৈ আহি দেখিলোঁ আজি বেছি মানুহ নাই যিহেতু আজি প্ৰথম দিন আৰু কালিৰ পৰাহে চাগে মানুহ আহিবলৈ আৰম্ভ কৰিব এনেও মানুহ হয় আজি তথাপি মানুহ নাই দোকানবিলাক এনেকৈ দিছে আজি হৈছে পূৰ্ণিমা আৰু লগতে চন্দ্ৰগ্ৰহণ আৰু অইনবাৰৰ দৰে এইবাৰো এখেতসকলে পূজা অৰ্চনা কৰিছে লক্ষ্মী মাক আৰু এনেকৈ লক্ষ্মী মাক পূজা অৰ্চনা কৰি কিবা মানে চাকি বন্তি ভৰাই দিছে নদীত আৰু এনেদৰেই অইনবাৰৰ দৰে লক্ষ্মী মাক এইবাৰো পূজা অৰ্চনা কৰাৰ শেষ মুহূৰ্ত এই সময়খিনি আজিৰ ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব